হেল্ল' ফ্ৰেণ্ডছ, তো স্বাগতম জনাইছোঁ গৌদাস ব্লগ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আমি আহি পালোঁ বাঙালপাৰাত। ইয়াত মুছলিম মানুহ নাই, তথাপিও নামটো মানে বাঙালপাৰা। বাঙালপাৰাত আহি পালোঁ। তো ফ্ৰেণ্ড, বেছি দূৰ নাযাম মানে। এইখন হ'ল আমি পৰা এম ই স্কুল। এইখন হাই স্কুল হয়, ইয়াত আমি পৰা নাছিলোঁ। মই এইখন এম ই স্কুলতে পঢ়িছিলোঁ। এইকেইটি চব মহাপণ্ডিত আহি ফ্ৰেণ্ডহঁতক লগ পালোঁ। আজি বোলে জলফাই টেঙা খাব লাগিব। এইটো খাব লাগিব আজি। হৈছে ভালে যদি শুনটো বঢ়িয়া। কুহুৰি খাম, কুহুৰি খাব লাগিব না। পকা নিচিনা হৈছে পকাই খাই ভাল লাগে। জলফাই টেঙা প্ৰথমতে মই টেষ্টিং কৰি চাওঁ। মজা তো আমি টেঙা খাবলৈ সাজু। পাত কাটিছোঁ, নিমখ আনিছোঁ, নিমখ। তো এতিয়া পাত চাত কটা হৈ গ'ল, তো এতিয়া কাটব লাগিব। আৰু এয়া হ'ল বিপ্লৱ ভাইয়ে টেঙা কাটিছে। আজি কুহুৰি খাব লাগিব, কুহুৰি টেঙা খাব লাগিব। টেঙা মানে কি, টেঙা দেখিলে খাব মন যায় বেছিভাগ ছোৱালীবিলাক। তো ফাইনেলি আমাৰ টেঙা কাটা হৈ গ'ল। তো ফ্ৰেণ্ড, আমাৰ টেঙা কাটা শেষ হৈ গ'ল। এতিয়া খালি খাব লাগে, খাব লাগে। চাবি আকৌ আপোনালোকৰ দেখিলে জিভাৰ পানী ওলাব চাগে। ভাগ কৰি দিছে এতিয়া। হৈছে 5জন মানুহ 5টা ভাগ। এতিয়া খালি খাব লাগে। টেষ্টিং মজা ভিডিঅ' বনাই জনাবি। समझ रहे हो आप? নাই, খাব নোৱাৰিম আৰু। চাহ শেষে কৰিব পৰা নাই। ৰিনখা খাব পৰা নাযায় টেঙা। আৰু এতিয়া বিপ্লৱ আৰু ৰিণ্টুক টাটা বাই বাই দি গৈ আছোঁ অন্য এটা বেলেগ জেগাত। তো ফ্ৰেণ্ডছ, নদীৰ ইপাৰ এই জেগাটোৰ নাম মানে তিলাপাৰা হয়। আমি বৰ্তমান তিলাপাৰাত আহি গ'লোঁ। তো ফাইনেলি আমি আহি পালোঁ। আৰু এইখন লাথুৰি পাহাৰ হয়। আৰু এইফালেদি এই ৰাস্তাটো হৈ গ'লে নাককাটি পাহাৰ পাম। তো আমি ভিতৰলৈকে সোমাম। গেট তালা মাৰা আছে, তো আমি পাৰ হ'ব লাগিব। আনিকোন তো ফ্ৰেণ্ডছ, এই গছবোৰ দেখিছে যে পাহাৰৰ, এইবোৰ আমিয়ে ৰোৱা হয়। মানে আমিয়ে ৰুইছিলোঁ। ইয়াত কাম কৰিব আহিছিলোঁ মানে। ডাঙৰেই হ'ল, 6 মাহ আগতে ৰুইছোঁ, এতিয়া বহুত ডাঙৰ হ'ল। আৰু যাতে ইয়াত গৰু ছাগলী সোমাব নোৱাৰে তাৰ কাৰণে এনেকৈ বেৰ দিয়া আছে। আৰু প্ৰতি বছৰে মানে গৰমৰ দিনত যেতিয়া জংঘল হ'লে তো ইয়াত 30-40 জন মানুহ কাম কৰিব লগায়। আৰু জংঘলবোৰ কাটি একদম চাফা কৰি দিয়ে। আৰু গছপুলি ৰুই, আৰু এইডাল চাহ, ইয়াত বেলগছ আছে, বেল ফলিছে। সেইবোৰ বেল পাহাৰত আহোঁ কেতিয়াবা, আৰু বগৰী এক মোনাকৈ লৈ যাওঁ। পাহাৰৰ মানে বগৰীবোৰ বহুত মিঠা হয় ন। এইবোৰ চব মানে জংঘল কাটি চাফা কৰা হয়। গৰম দিনত মানে কি, পানী আহিলে জংঘলবোৰ বেছিকৈ দীঘল হয় সোনকালে। তো তাৰ কাৰণে মানুহ লগাই প্ৰায় 30-40 জনৰো বেছি ইয়াত মানুহ কাম কৰে একেলগে। চাওক, ধুনীয়াকৈ বেৰ দিয়া আছে, তাতে গৰু ছাগলী সোমাব নোৱাৰে। তো ফ্ৰেণ্ডছ, মানে ময়ো ইয়াত কাম কৰিছিলোঁ। এই গছবোৰ, কিছুমান গছ ময়ো ৰুইছোঁ ইয়াত।
বেলগছ বহুত আছে চাওক সৌডাল এডাল বেলগছ এইডাল এডাল এইফালে আছে বহুত বেলগছ আছে অ' নিকু নাই আৰু আমি ইয়াত মানে কি ভাত লৈ আহোঁ তো এইবোৰ বহিবলৈকে ব্যৱস্থা কৰি দিছে ইয়াত বহি বহি ভাত খাই কোনোবাই তাৰপিছত এইটো ঘৰ দিছে ঘৰ বান্ধা হৈছে আৰু এই তিতিলি গছডাল চাওক বহুত তিতিলি লাগি আছে এতিয়া আৰু চাওক ইয়াত কি ধুনীয়াকৈ বহিবলৈকে চাং পাতি দিয়া হৈছে এইবোৰ আৰু ইয়াতে দুপৰীয়া আমি বহি ভাত খাওঁ জিৰণি লওঁ ইয়াত পাৰ্টিও কৰে কোনোবাই পাৰ্টি কৰে পানী আহিলে সেই ঘৰটো আছে না বৰষুণ আহিলে তাত সোমাই দিওঁ আৰু ফ্ৰেণ্ডছ তো কৈছিলোঁ নহয় মই যে ইয়াত বহুত বগৰী গছ আছে এইবোৰ চাওক এইবোৰ সৰু সৰু লাগিছে এইবোৰ ফলিব ধৰিছে মানে ইয়াত বহুত বগৰী গছ আছে এডাল দুডাল নহয় বহুত আছে এইবিলাক চব বগৰী গছ চাওক না চব বগৰী গছ ইয়াত আমলখি জাম আম কঁঠাল চব মানে গোটেইখিনি গছ পুলি ইয়াত ৰোৱা হৈছে ডাঙৰ হ'লে আমিয়ে খাব পাম এইখন মানে কি আমাৰে না আমি কাম কৰিম আমাৰে বাগান এইবোৰ আমলখি গছ ধুনীয়াকৈ ৰোৱা হৈছে তো প্ৰথমতে এনেকৈ গছপুলি ৰোৱাৰ সময়ত এনেকৈ ষ্টিক দিয়া হয় তো গছডাল ক'ত থাকে জংঘলৰ মাজত থাকিলে আমি ৰখাই যাতে চিনিব পাৰোঁ আৰু যাতে গছডাল হেলি নপৰে এনেকৈ ষ্টিক দিয়া হৈছিল ভাল লাগিছে দেখি ফ্ৰেণ্ডছ আজি আৰু নাযাওঁ ওপৰত নাই নিজৰা পানী একদম শুকাইছে তো ওপৰত আছে কিজান অলপমান নাযাওঁ ঘৰত যাব লাগে তো এয়াই আছিল আমাৰ লাথুৰি পাহাৰ বাই বাই ফ্ৰেণ্ডছ বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই